হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ৰূপজ্যোতিষ ব্লগ। আপোনালোকক ৰূপজ্যোতিষ ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ঠেকাৱাত থানলৈ। আপোনালোকৰ আন এটা ভিডিঅ'ত কৈছিলোঁ ইয়াত বিষ্ণু পূজা হয়। আজি আমি বিষ্ণু পূজা চাবলৈ গৈ আছোঁ। চাকৰিৰ গাড়ী আহিছে বিষ্ণু পূজালৈ। জাগে চাওক, ইয়াত গাড়ীবোৰ ৰখাই থৈছে কাৰণ থানলৈকে গাড়ীবোৰ নিব নিদিয়ে। এতিয়া আমি আহিব লৈছোঁ ঠেকাৱাত থান। চাওক আৰু ইয়াত পূজা কৰি আছে। চাওক কিমান মানুহ আছে চাওক, আৰু ইয়াত চাকি দি আছে। এতিয়া আমি থানখনৰ ভিতৰত সোমাই আহিলোঁ। ইয়াতো চাকি দি আছে। চাওক এতিয়া আমি বিষ্ণু পূজা কিমান মানুহ আছে চাওঁ। চাওঁ ইয়াত নাম ধৰি আছে। তুমি মোক থাকিবলৈ যিকেইটা বাসস্থান দিলা, তোমাৰ মনত আছে নহয় ৰজা, ঘূণা ৰজা পৰীক্ষিত, তুমি মোক থাকিবলৈ যিকেইটা বাসস্থান দিলা সেই সকলোবোৰ বাসস্থানতে অভাৱৰ সন্দ নাই তাতে। এতিয়া আমি ভোগ খাবলৈ আহিছোঁ। চাওক কিমান মানুহে ভোগ খাই আছে। আৰু ইয়াত বনাইছে ভোগ। চাওক আৰু ওপৰৰ পৰা চাওক, এইটো ইয়াতে ভোগ বনাই আছে। আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।